আজি আমার মাঝে জুবিন দা বিদেশী আত্মার কথাতে আমাক এৰি গুচি গ'ল। সেয়েহে আমি গান্ধী গাঁও লগতে ওচৰৰ গাঁওসমূহ অঞ্চলবাসী যুৱ প্ৰজন্ম আৰু সকলো ৰাইজে মিলি তেখেতৰ আজি আদ্য শ্ৰাদ্ধভাগ আমি এই অনুষ্ঠানতে পাতিবলৈ আগবাঢ়িছোঁ। আমাৰ মাজৰ পৰা জুবিন দাই গুচি গ'ল যদিও তেখেতে আগতেও আমাৰ মাজত আছিল, আজিও আছে, আগলৈ থাকিব। তেখেতে আমাৰ হিয়াৰ আমঠু অকল অসমীয়া সমাজৰ বুলিয়ে নহয়, তেখেতে গোটেই অসমৰ লগতে ভাৰতৰ এজন ভাল শিল্পী আছিল। সেয়েহে আমি তেখেতৰ আদ্য শ্ৰাদ্ধভাগ আমি আজি অনুষ্ঠিত কৰিছোঁ সকলো ৰাইজে মিলি। তেখেতৰ যাতে বিদেশী আত্মাই সদ্গতি লাভ কৰে, তেখেতৰ সদায় অসমীয়াৰ বুকুৰ মাজতে থাকে। আমি তেখেতক বিদেশী আত্মাৰ সদ্গতি এই কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে জুবিন দাই সদায় তেখেতৰ নাম গুণ লৈ আমি তেখেতৰ আত্মাৰ সদ্গতি হৈ থাকে। আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।